নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে চাব পাৰিছে মোৰ হাতত আছে এখন পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট বা PRC বা আপোনালোকে ডমিচাইল চাৰ্টিফিকেট বুলি ক'ব পাৰে। তো আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে এই ডকুমেণ্টখন কেনেদৰে বনাব পাৰিব, আপোনালোকৰ কিমান দিন সময় লাগিব, কি কি ডকুমেণ্ট লাগিব আৰু কিমান টকা খৰচ হ'ব আদি গোটেইখিনি কথাই আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। তো বন্ধু বান্ধৱীসকলে ডকুমেণ্টখন বনাবলৈ আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। তো আপোনালোকে নিজৰ মোবাইলেৰো আবেদন কৰিব পাৰে বা আপোনালোকে কম্পিউটাৰ শ্বপত গৈও এইখনৰ বাবে আবেদন কৰিব পাৰে। তো মই আপোনালোকক ৰিকমেণ্ড কৰিম যে আপোনালোকে কম্পিউটাৰ শ্বপত গৈহে এইখনৰ বাবে আবেদন কৰিব, কাৰণ আপোনালোকে যদি মোবাইলেৰে আবেদন কৰোঁতে আপোনালোকৰ কিবা এটা ভুল আহি যায় তো আপোনালোকৰ গোটেই ফৰ্মখন যিখন আছে গোটেইখন আপোনালোকৰ ৰিজেক্ট হৈ যাব আৰু আপোনালোকে পে'মেণ্ট কৰা গোটেই পইচাখিনি আপোনালোকৰ গুচি যাব। তো প্ৰথমতে আপোনালোকে কম্পিউটাৰ শ্বপত গৈ এইখনৰ বাবে আবেদন কৰিব। তো এতিয়া আপোনালোকে জানি লওক যে কম্পিউটাৰ শ্বপত আবেদন কৰাৰ বাবে আপোনালোকৰ কি ডকুমেণ্ট লাগিব। তো বন্ধু বান্ধৱীসকল, অনলাইন আবেদনৰ বাবে আপোনালোকৰ এই ডকুমেণ্টখিনিৰ প্ৰয়োজন হ'ব। তো ইয়াত আপোনালোকে চাব পাৰিছে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট, এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকৰ নিজৰ বা পেৰেণ্টছৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা বেংক পাছবুক, তাৰপিছত আপোনালোকৰ মাটিৰ খাজনাৰ ৰচিদ, তাৰপিছত মাক বা দেউতাকৰ ভোটাৰ লিষ্টৰ চাৰ্টিফাইড কপি, তাৰপিছত আপোনালোকৰ HSLC চাৰ্টিফিকেট বা এডমিট কাৰ্ড, তাৰপিছত আপোনালোকৰ পাছপৰ্ট চাইজ ফটো, তাৰপিছত আপোনালোকৰ ফেমিলিৰ NRC চাৰ্টিফাইড কপি। তো এই ডকুমেণ্টখিনি লৈ আপোনালোকে কম্পিউটাৰ শ্বপত গৈ ধুনীয়াকৈ আবেদন কৰি ল'ব। আবেদন মাচুল হিচাপে আপোনালোকৰ পৰা 200 পৰা 300 টকা চাৰ্জ কৰিব। আবেদন কৰা কেইদিনমান পিছত আপোনালোকক পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। তো আপোনালোকে আবেদনৰ সময়ত যিখিনি ডকুমেণ্ট আপলোড কৰিছিল সেই ডকুমেণ্টখিনি লৈ আপোনালোকে পুলিচ ভেৰিফিকেশ্যনত যাব। পুলিচ ভেৰিফিকেশ্যনৰ পিছত আপোনালোকৰ কৰিবলগীয়া আৰু একো নাই, আপোনালোকে নিজৰ মোবাইলতে আপোনালোকৰ চাৰ্টিফিকেটখনৰ ষ্টেটাছটো চাই থাকিব পাৰিব। তো নেক্সট ভিডিঅ'ত মই এইখিনিও আপোনালোকক দেখুৱাই দিম। তো বন্ধু বান্ধৱীসকলে ডকুমেণ্টখন বনোতে আপোনালোকৰ প্ৰায় 1 মাহমান সময় লাগিব। তো 1 মাহমান পিছত আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ নিজৰ মোবাইলতে এই ডকুমেণ্টখন ডাউনলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।